নমস্কাৰ, মই আমলখিৰ মুৰাব্বাৰ ৰেচিপি এটা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব ওলাইছোঁ। ইয়াৰ বাবে মই 700 গ্ৰাম আমলখি ধুই লৈছোঁ আৰু গেছত মই চচ এটা বহাই দিছোঁ আৰু তাত 2 লিটাৰ পানী দিছোঁ আৰু ফুটা থকা এনেকুৱা খৰাহী এটা দি দিছোঁ। দি আমলখিখিনি মই ইয়াতে ঢাকনি লগাই 7 পৰা 10 মিনিট সময় সিজিব দিলোঁ। আমলখিখিনি খুব ধুনীয়াকৈ কোমলি গৈছে, বহুত বেছি সিজিব নালাগে। এতিয়া ফৰ্ক এখনেৰে মই এনেকৈ বিন্ধাই দিছোঁ। এয়াৰটাইট কণ্টেইনাৰ এটা লৈছোঁ, মই আইনাৰ ব্যৱহাৰ কৰিছোঁ আৰু ইয়াতে গোটেই আমলখিখিনি দি দিছোঁ। আমলখি 700 গ্ৰাম, লগতে মই গুড় 500 গ্ৰাম ব্যৱহাৰ কৰিছোঁ। এতিয়া গুড়খিনি আমলখিৰ লগত দি দিছোঁ। ইয়াতে পানী ব্যৱহাৰ কৰিব নালাগে আৰু এইখিনি মই 4 পৰা 5 দিন ৰ'দত থৈ দিম। চাৰি 5 দিন পিছত গুড়খিনি গলি গৈছে আৰু এইখিনি মই এটা কেৰাহীত এতিয়া গৰম হ'ব দিম আৰু যেতিয়ালৈকে ঘন হৈ নাহে মই তেতিয়ালৈকে উতলাই থাকিম। এতিয়া আমলখিৰ বতৰ যেতিয়া, আপোনালোকেও ঘৰতে এনেদৰে বনাই বছৰটোলৈ সাঁচি থৈ দিব পাৰে। পেটৰ কাৰণে খুবেই ভাল, গেছ এচিডিটি নোহোৱা কৰে আৰু ভিটামিন চিৰে ভৰপূৰ। মই অধিক সোৱাদৰ বাবে অকণমান নিমখ দি দিছোঁ আৰু অলপ জালুকৰ গুড়ি দি দিছোঁ। এই দুটা অপশ্যনেল হয়, নিদিলেও কথা নাই। আপোনালোকে মোৰ এই ৰেচিপিটো কেনেকুৱা পালে জনাব, ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। একেবাৰে শেষত মই নেমুৰ ৰস 2 চামুচ দি দিছোঁ। মোৰ আমলখিৰ মুৰাব্বা ৰেডি হৈ গ'ল।